আসসালামু আলাইকুম এভৰিৱান। তো আজি মই আপোনালোকক বেলেগ এটা স্থানত ভিডিঅ' দিবলৈ মই আহিছোঁ। চ' ঠাইটো মোৰ বহুত ভাল লাগিছে, সেইকাৰণে মই ইয়াত আহি আপোনালোকক এটা ভিডিঅ' দিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। চ' লেটছ গেট ষ্টাৰ্টেড। চ' আজিৰ এই ভিডিঅ'টো বেচিকেলি আপোনালোকৰ খুব এটা ভাল লাগিব আৰু এটা সুন্দৰ এটা প্লেচত আহি মই আনন্দ উপভোগ কৰে আনন্দৰে আপোনালোকক এই ভিডিঅ'টো আপোনালোকক দিম। চ' আপোনালোকে চাব। চ' আজিৰ এই ভিডিঅ'টো হ'ব, আমি ইংলিছত বহুতো কথোপকথন কনভাৰচেশ্যন আমি মানুহৰ মাজত কনভাৰচেশ্যন কৰোঁ। চ' আমি কিছুমান এনে ৱাৰ্ড আছে যিবিলাক আমি এটা ৱাৰ্ড নাজানিলে আমি কনভাৰচেশ্যন কৰিবলৈ অলপ জটিল হৈ যায়। তো এই বিষয়ে আপোনালোকক টিপছ দিম। চ' আপোনালোকে চাব। ফাৰ্ষ্ট অফ অল যিটো হ'ব উইথ হোম মানে কাৰ সৈতে। উইথ হোম উইল ইউ গ' টু স্কুল, তুমি কাৰ সৈতে স্কুললৈ যাবা। উইথ হোম উইল ইউ গ' টু স্কুল। চ' উইল ইউ গ' টু স্কুল, তুমি স্কুললৈ যাবা নাই, এইটো আপোনালোকে পাইছিল। চোৱা, উইথ হোম মানে কাৰ সৈতে, এইটো যদি নাপাইছিল ইয়াৰ আপোনালোকে পাব। উইথ হোম মানে কাৰ সৈতে। উইথ হোম উইল ইউ গ' টু স্কুল, তুমি কাৰ সৈতে স্কুললৈ যাবা। চ' উইথ হোম ড ইউ গ' টু স্কুল, তুমি কাৰ সৈতে স্কুললৈ যোৱা। উইথ হোম ডিড ইউ গ' টু স্কুল, তুমি কাৰ সৈতে স্কুললৈ গৈছিলা। চ' প্ৰেজেণ্ট, পাষ্ট এণ্ড ফিউচাৰ টেন্সত আপোনালোকক বুজাই দিয়া আছোঁ। এইটো আপোনালোকে হাঁহি আৰু ধেমালিৰে নাভাবি আপোনালোকে মনোযোগ সহকাৰে চাব। হুৱেন উইল ইউ গ' টু স্কুল, তুমি কেতিয়া স্কুললৈ যাবা। হুৱেন উইল ইউ গ' টু স্কুল, তুমি কেতিয়া স্কুললৈ যাবা। হুৱেন ড ইউ গ' টু স্কুল, তুমি কেতিয়া স্কুললৈ যোৱা। অথবা হোৱাট টাইম বা হুৱেন ক'লেও কোনো ক্ষতি নাই। হোৱাট টাইম অথবা হুৱেন ক'লেও ক্ষতি নাই। হুৱেন ড ইউ গ' টু স্কুল, তুমি কেতিয়া স্কুললৈ যোৱা। অথবা হুৱেন ড ইউ হোৱাট টাইম ড ইউ গ' টু স্কুল, তুমি কেতিয়া স্কুললৈ, তুমি কেইটা বজাত স্কুললৈ যোৱা। একে কথা। চ' হুৱেন ডিড ইউ গ' টু স্কুল, তুমি কেতিয়া স্কুললৈ গৈছিলা। তো বুজি পালে। হোৱাই মানে কিয়। হোৱাই উইল ইউ গ' টু স্কুল, তুমি কিয় স্কুললৈ যাবা। হোৱাই ড ইউ গ' টু স্কুল, তুমি কিয় স্কুললৈ যোৱা। হোৱাই ডিড ইউ গ' টু স্কুল, তুমি কিয় স্কুললৈ গৈছিলা। চ' তো বুজি পালে। চ' নেক্সটটো চাব। হাউ মানে কেনেকুৱা, হাউ উইল ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ যাবা। হাউ উইল ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ যাবা। হাউ ড ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ যোৱা। অ'কে। চ' হাউ ডিড ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ গৈছিলা। হাউ উইল ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ যাবা। হাউ ড ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ যোৱা। হাউ ডিড ইউ গ' টু স্কুল, তুমি কেনেকৈ স্কুললৈ গৈছিলা। ত' হাউ দি বুজোৱা হ'ল, আপোনালোকে বুজি পালে। ত' বিফৰ হোম, কাৰ আগত। বিফৰ হোম মানে কাৰ আগত। বিফৰ হোম উইল ইউ গ' টু স্কুল, তুমি কাৰ আগত স্কুললৈ যাবা। বিফৰ হোম উইল ইউ গ' টু স্কুল, তুমি কাৰ আগত স্কুললৈ যাবা। বিফৰ হোম মানে কাৰ আগত স্কুললৈ যাবা। বিফৰ হোম ড ইউ গ' টু স্কুল, তুমি কাৰ আগত স্কুললৈ যোৱা। বিফৰ হোম ডিড ইউ গ' টু স্কুল, তুমি কাৰ আগত স্কুললৈ গৈছিলা। বিফৰ হোম, আফটাৰ হোম, কাৰ পাছত। আফটাৰ হোম উইল ইউ গ' টু স্কুল, তুমি কাৰ পাছত স্কুললৈ যাবা। আফটাৰ হোম ড ইউ গ' টু স্কুল, তুমি কাৰ পাছত স্কুললৈ যোৱা। আফটাৰ হোম ডিড ইউ গ' টু স্কুল, তুমি কাৰ পাছত স্কুললৈ গৈছিলা। হয়তো বুজি পাইছে। চ' যদি আপোনালোকৰ আৰু নেক্সটত এনেকুৱা ধৰণৰ ভিডিঅ' লাগে, চ' আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। তেনেহ'লে আপোনালোকে নতুন ভিডিঅ'বিলাক পাব। চ' দিয়া গাইজ, এতিয়া আমি বিৰতি লৈছোঁ খন্তেক সময়।